বন্ধুসকল, এই ভিডিঅ'টো কোনো ধৰণৰ ৰ'জ ভিডিঅ' বা ফানি ভিডিঅ' নহয়। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোক সকলোৱে চিনি পায় এজন অসমৰ ভাল প্ৰতিভাৱান অভিনেতা কিশোৰ দাস। তেওঁ কিছুদিন আগৰ পৰাই কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল আৰু তেওঁক সকলোৱে অসমৰ সকলো ৰাইজেই নিজৰ সামৰ্থ্য মতে সহায় কৰিছিল। আৰু জানিব পৰা মতে খবৰ আহিছে যে তেওঁ আৰু আমাৰ মাজত নাই। চেন্নাইৰ চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটিছে আৰু কিশোৰদাৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকেও সকলোৱে প্ৰাৰ্থনা কৰক যে কিশোৰদাৰ আত্মাই চিৰশান্তি লাভ কৰক। ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক। তো এই খবৰটো জনাবলৈকে এই ভিডিঅ'টো বনালোঁ।